এইখনেই হ'ল আমাৰ সুন্দৰ পৃথিৱীখন। তে বন্ধুসকল, আজি আমি এই পৃথিৱীৰ ছোৱালীবিলাকৰ বিষয়ে কিছু কথা পাতিম। এই ছোৱালীবিলাকৰ বিষয়ে কিছু প্ৰশ্ন সুধিম। যদিহে পাৰে আপোনালোকে উত্তৰ দিব, আৰু যদিহে নোৱাৰে তেতিয়াহ'লে উত্তৰটো ইয়াতে পাব। চাই লওক, সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব। এই ছোৱালীৰ মহিমা কেতিয়াও বুজিব নোৱাৰি। এই প্ৰশ্নসমূহ চাওক আৰু উত্তৰ দি যাওক। আজি এই ভিডিঅ'টোত ছোৱালীৰ বিষয়ে কিছুমান প্ৰশ্ন। যদিহে পাৰে আপুনি উত্তৰ দিয়ক, আৰু যদিহে নোৱাৰে তেতিয়াহ'লে শেষলৈকে চাই থাকক। ছাবস্ক্ৰাইব কৰি ল'ব দেই। 1 নম্বৰ প্ৰশ্ন, ফুলশয্যা দিনা বা সোহাগ ৰাতিৰ দিনা পত্নীয়ে গিৰিয়েকক কি দিয়ে? এইটো এটা বৰ বেলেগ ধৰণৰ প্ৰশ্ন। যদিহে আপুনি পাৰে তেতিয়াহ'লে উত্তৰটো কওকচোন বাৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গাখীৰ এগিলাচ দিয়ে। হয়নে বাৰু? এতিয়া 2 নম্বৰ প্ৰশ্নটো, কি কাম ল'ৰাতকৈ বেছি ছোৱালীয়েহে কৰি বহুত মজা পায় আৰু বাৰে বাৰে কৰিব বিচাৰি থাকে? এইটো যদি আপুনি উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। আৰু ইয়াৰ উত্তৰটো হ'ল শ্বপিং। হয়, ল'ৰাতকৈ ছোৱালীয়ে শ্বপিং কৰি বেছি ভাল পায়। 3 নম্বৰ প্ৰশ্ন হ'ল, ছোৱালীয়ে গা ধোৱাৰ পাছত কোনটো বস্তু জোখতকৈ সৰু হৈ যায়? এইটো এটা বৰ আচৰিত ধৰণৰ প্ৰশ্ন। আপুনি যদিহে জানে তেতিয়াহ'লে উত্তৰটো কওকচোন। উত্তৰটো বেয়াকৈ নাভাবিব আৰু। ইয়াৰ উত্তৰটো হ'ল চাবোন। হয়, চাবোনটো সৰু হৈ যায়। এতিয়া আহক 4 নম্বৰ প্ৰশ্নটোলৈ। কি বস্তু ল'ৰাই লুকুৱাই ভাল পায়, ছোৱালীয়ে উলিয়াই ভাল পায়? কওকচোন যদিহে জানে। আপোনাৰ সময় গৈ আছে। ইয়াৰ উত্তৰ হ'ল মানি বেগ বা পইচা লোৱা বেগ। হয়, এইটো ছোৱালীয়ে লুকুৱাই লয়, ছোৱালীয়ে দেখাই লয়, ল'ৰাই লুকুৱাই লয়। 5 নম্বৰ প্ৰশ্ন, কোনটো কাম মহিলাই অকল পুৰুষৰ লগতহে কৰিব পাৰে? আপোনাক 5 ছেকেণ্ড সময় দিয়া হৈছে, সময় গৈ আছে। আৰু ইয়াৰ উত্তৰ হ'ল বিয়া হোৱা কামটো। হয়, মহিলা কেৱল পুৰুষৰ লগতহে বিয়া হ'ব পাৰে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব, আৰু কাষতে থকা ছাবস্ক্ৰাইবটো দবাই তাৰ লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে ভিডিঅ'সমূহ পাব। ধন্যবাদ।